मॉर्निंग एवरीवन स्वागत करते हैं आप लोग अपना चैनल मुकुल चौधरी। मोर आज सचाई मन तो बहुत बेया लगी আছে बिकज मोर जिखन गाड़ी फार्स्ट मटो ब्लगिंग आरम्भ কৰিছিলোঁ সেইখন গাড়ী মই চেল কৰি আছোঁ। চ' মই নতুন এখন 350 সিৰিজৰ কিবা এখন ল'ম বুলি ভাবি আছিলোঁ। চ' সেইকাৰণে চেল কৰি আছোঁ। মোৰ ফাইনেন্সিয়েল প্ৰব্লেমৰ কাৰণে মই এইখন চেল কৰিব লগা হ'ল। আকৌ এখন নতুন ল'বলৈ মোৰ ইমান পইচা নাই। চ' সেইকাৰণে চেল কৰি আছোঁ। এতিয়া মোৰ ফাইনেল ডিল হৈ গ'ল। মই এইখন দি মটো ব্লগিং আৰম্ভ কৰিছিলোঁ ফাৰ্ষ্ট। এইখন মই দাদাজনৰ পৰা লৈছিলোঁ। মই চেল কৰি চাই মোৰ মনটো বহুত বেয়া লাগি আছে। মই আপোনালোকক এবাৰ দেখুৱাই দিওঁ। মই গাড়ীখন ল'বই ঘূৰাই গাড়ীখন ঠিক আছে, পচন্দ হৈছে ন ঘূৰা? হৈ গৈছে ন? ঠিক আছে ন গাড়ী? ঠিক আছে। মানে মোৰ গোটেই মানে যিটো চাইন দিব লাগিছিল ন, এইটো চেল লেটাৰত চাইন দিয়া হৈ গ'ল। এতিয়া গাড়ীখন মই তেখেতক হেণ্ডঅভাৰ কৰি আছোঁ। সঁচাই বহুত বেয়া লাগি আছে যে একো নাই। মই নতুন এটা আপডেশ্যন জেনেৰেশ্যন গৈ আছোঁ। চ' সেইটো মই চেঞ্জ কৰিলোঁ। ফাইনেল চাবি দি দিলোঁ ন, ষ্টাৰ লাগে। ফাইনেলি মোৰ স্কুটিখন গুড বাই হৈ গ'ল আৰু ফাইনেলি আজিৰ পৰা এইখন আৰু চলাব নাপাম আৰু আজি মোৰ লাষ্ট চলাব। আজি ভিডিঅ'টো ইমানটা সামৰি মানিছোঁ। আপোনালোকে মোৰ ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব।